ফ্ৰক নাই আৰু এইটো ইমান ধুনীয়া ফ্ৰক ওলালে নে বৰ ধুনীয়া লাগিছে দেই এতিয়া দেৰি নকৰি বল চন্দ্ৰলেখা সঁচাকৈ নাছিলে আকৌ এই গাউনটোৰ কথা মই নিজেই পাহৰি আছিলোঁ তাৰপিছত পটককৈ মনত পৰিলে মোৰ জন্মদিনত এইটো মায়ে গিফ্ট কৰিছিলে তাৰপিছত এইটো আকৌ বেলেগ এটা ৰুমত আছিলে বাকচ এটাত তাৰপিছত মই এইটো উলিয়াই ল'লোঁ আৰু চেইন এডাল অকণমান এৰিও আছিলে আকৌ লগাই মেলি ল'লোঁ দেৰি হৈছে চাগে ন আৰম্ভ হৈ গ'ল নেকি ব'ল যাওঁ এতিয়া ঐ চন্দ্ৰলেখা চাচোন মোক বাৰু মাহীমা আৰু কাঞ্চনহঁতে চিনি পাব নেকি নাই নাই চিন্দ্ৰেলা তোক কোনেও ধৰিব নোৱাৰে মাহীমাহঁতেতো একেবাৰে চিনিয়ে নাপাব তই যেনেকৈহে ওলাইছ তোৰ একেবাৰে ইটো চেহেৰা আৰু এইটো চেহেৰাৰ মাজত একোৱে মিলা নাই ব'ল এতিয়া চিন্তা কৰিব নালাগে কিন্তু পৰাপক্ষত সিহঁতৰ ওচৰলৈ নাযাবি আৰু দূৰতে থাকিবি ইমানবোৰ ছোৱালীৰ মাজত তোক সিহঁতে চিনি উলিয়াব নোৱাৰে ব'ল নাচ আৰম্ভ হৈয়ে গ'ল চাগে কাঞ্চন দেখিছনে ইয়ালৈ ইমান ছোৱালী আহিছে ইমানবোৰৰ মাজত আমাক জানো ৰাজকুমাৰে পচন্দ কৰিব বহুত ছোৱালী আহিছে মইতো ভবাই নাছিলোঁ ইমান ছোৱালী নাচিব আহিব বুলি চবেই নাচিব জানে নেকি কি হ'ব এতিয়া বৰ ধুনীয়া ধুনীয়াকৈ ওলাই আহিছেচোন চাওকচোন বাৰু এমিলি দেখিছোঁ আৰু ছোৱালী চাগে আহিবলৈ আছেই ইমানবোৰ যুৱতী আহিছে মোৰ কিন্তু খঙো উঠি গৈছে কেলেনো ইমান আহিব লাগে ইমান যুৱতী মানে আমাৰ ৰাজ্যৰ ছবি যে নাচিব জানে মইতো ভবাই নাছিলোঁ একো নাই ফলাফলত কিবা বদলি হৈও যাব পাৰে চাই লওঁচোন আৰু ৰাজকুমাৰে অকল ধুনীয়া নাচিলেই পচন্দ নকৰে নহয় কথা বতৰাও ভাল হ'ব লাগিব কৈছেহে আৰু ইমান ছোৱালী আহিছে ইয়ালৈ সকলোৱে নাচিব আহিছে এই ছোৱালীজনীৰ যিয়ে নাম নহওক তাইৰ জোৰেই নহওক তাই কিন্তু বৰ সহজ সৰল হ'ব যেন লাগিছে তাইৰ মনটো চাফা যেন লাগিছে নৃত্য কৰিলেতো মই এই লগতে কৰিম আৰু জীৱনসংগীৰ কথাও মই ভাবিয়ে পেলাইছোঁ এই চন্দ্ৰলেখা ক'ত গ'লনো তাই অকণমান আগবাঢ়ি দিলে নহয় তাই দেখাই নাই কাঞ্চন আৰু মাহীমাহঁতে মোক চিনি পাব নি বাৰু মই অকণমান সেইফালে যাওঁগৈ চিনিটো নাপায় কিন্তু অকণমান দূৰে দূৰে থাকিব লাগিব ওচৰত পালে চিনি পাই যাব আৰু মই বেছি দেৰি কৰিব নোৱাৰিম নহ'লে আকৌ ঘৰত গৈ যদি মোক নাপায় তেতিয়া কথাটো বৰ ডাঙৰ হ'ব মাহঁতে গম পাই যাব যে মই ইয়ালৈ আহিছিলোঁ বুলি সেইকাৰণে মই অলপ নাচি আৰু ভোজটো খাই মেলি মই গুচি যাম কাঞ্চন এই ছোৱালীজনী চাচোন ইমান দেৰিকৈ আহিছে আমিতো চবেই খাই ল'লোঁ কোন হয় বাৰু এয়া ক'ৰ পৰা আহিছে ৰাজকুমাৰে এইফালে নাচালেই হ'ল আৰু কুঁৱৰী মই বাৰু তোমাৰ লগত নাচিব পাৰিমনে মোৰ কিন্তু প্ৰথমে তোমাৰ লগতহে নচাৰ মন নিশ্চয় পাৰিব নাচিবলৈ বাহ ৰাজকুমাৰে দেখোন সেইজনীৰ লগতহে নাচিবলৈ গ'ল আমিবোৰচোন এনেকৈ থাকিলোঁ আমাৰ ফালে অকণমান ঘূৰিও নাচালে ব'ল এমিলি আমি অকণমান ওচৰলৈ যাওঁ তেতিয়া ইপাকক সিপাকক ঘূৰোঁতে ৰাজকুমাৰৰ লগতো আমি নাচিব পাম ৰাজকুমাৰ এতিয়া মোৰ ঘৰলৈ উভতাৰ সময় আহিলে মই আৰু নৃত্য কৰিব নোৱাৰিম মই এতিয়া যাওঁ কিন্তু ৰাজকুমাৰী এতিয়া আৰম্ভ হৈছিলহে ইমান সোনকালে আৰে কুঁৱৰী কথাটোতো শুনা সুন্দৰী তোমাৰ নামটো তাই দেখোন জোতাপাত ইয়াতে থাকি গ'ল এপাত জোতা পিন্ধিয়ে তাই লৰালৰিকৈ গুচি গ'ল তাইনো হঠাৎ কি হ'ল এনেকৈ যে দৌৰি দৌৰি গৈছে এতিয়া কি বা নাম আছিলে মই তাইক এতিয়া ক'ত বিচাৰিম ইমানবোৰ যুৱতীৰ মাজত তাইৰ জোতাপাত দিয়ে মই গোটেই ৰাজ্য ঘূৰিম লাগিলে হ'লেও এই যুৱতীগৰাকীক মই বিচাৰি উলিয়ামেই আৰু এইকেই মই বিয়া কৰাম যিয়ে হওক কুঁৱৰী তোমাক মই বিচাৰি উলিয়ামেই ভাগ্য ভাল মই যে সময়ৰ আগতে আহি পালোহি আৰু মোৰ গাউনটো মই লুকুৱাই থ'ব পাৰিলোঁ কিন্তু মোৰ জোতাৰ পাতে তাত থাকি আহিলে
সেইপাত আনো মানে মাহঁত আহিয়ে পালেহি হয়। এতিয়া জোতাপাত বাৰু মই কেনেকৈ আনিম? সেইযোৰ জোতা মোক মায়ে দিছিলে। হয়তো জোতাপাত ৰাজকুমাৰেই পাইছে, কাৰণ মোৰ পিছে পিছে ৰাজকুমাৰ আহি আছিলে। কাঞ্চন আৰু এমিলি, এটা খবৰ পাইছোঁ। সেইদিনা নৃত্যত বোলে ৰাজকুমাৰে এগৰাকী যুৱতীক পচন্দ কৰিছিল, আৰু সেই যুৱতীগৰাকীৰ জোতা এপাত বোলে কেনেবাকৈ থাকি আহিল। আৰু এতিয়া সেইপাত জোতা লৈ লৈ ৰাজকুমাৰে গোটেই ৰাজ্যত যুৱতীগৰাকী বিচাৰি আছে। এতিয়া ৰাজকুমাৰে সেই যুৱতীগৰাকী বিচাৰি আছে। মই বিচাৰোঁ ৰজা ঘৰৰ মানুহ হয়তো আমাৰ ঘৰলৈ আহিব। তেতিয়া চিণ্ড্ৰেলা কিন্তু তোমালোকে কোঠাৰ ভিতৰত বন্ধ কৰি থবা, যাতে তোমালোক দুজনীৰ ভিতৰত কোনোবা এজনী ভৰিটো সেই জোতাপাতত সোমালেই হ'ল। তেতিয়া তোমালোকৰ কোনোবা এজনী সেই ৰাজকুঁৱৰৰ লগত বিয়া হ'ব পাৰিবা। হ'ব মা, তুমি একেবাৰে নিশ্চিন্ত থাকা। আৰু জোতাপাতত মোৰ ভৰিটো নহ'লেও মই যেনে তেনে হ'লেও ভৰিটো সোমাবলৈ চাম। এতিয়ালৈ 20জনীমান ছোৱালীক ভৰিৰ জোখ লোৱা হ'লেই, আৰু মই যিজনী ছোৱালীৰ লগত নাচিছিলোঁ সেইজনী ছোৱালীৰ মুখখনো মিলা নাই। ইমানকেইজনী ছোৱালীৰ ভিতৰত কাৰো লগতে মিলা নাই। ক'ত বাৰু আছে তাই? না ভৰিৰ জোখ পাইছোঁ, না চেহেৰাটো পাইছোঁ। বাইদেউ, আপোনালোকৰ ঘৰত কোনো যুৱতী আছে নেকি, যিয়ে ৰাজপ্ৰসাদত হোৱা ভোজলৈ তথা নৃত্যলৈ গৈছিল? হয়, মোৰ দুজনী ছোৱালী আছে, আৰু দুয়োজনী ছোৱালীয়ে সেইদিনা নৃত্যলৈ গৈছিল। ৰ'ব, মই সিহঁতক মাতি দিছোঁ। মই সোমাব চেষ্টা কৰিছোঁ, আৰু অকণমান সোমালেতো হৈ গ'ল। সোমাব পৰা হ'লে ৰাজকুমাৰে মোকেই লৈ গ'ল হ'লতে। হ'ব কুঁৱৰী, মই সকলো বুজিলোঁ। এই জোতাপাত তোমাৰ নহয়, আৰু চেহেৰাটো কিন্তু তোমাৰ দৰে লগা নাই। যিমান যি হ'লেও মোৰ অলপ হ'লেও মনত আছে। তোমাৰ আৰু কোনোবা ছোৱালী আছে নেকি? নাই, মোৰ দুজনীয়ে ছোৱালী। কোঁৱৰ, কিন্তু এখেতৰ কথা বিশ্বাস হোৱা নাই। আন এটা কোঠাৰ পৰা মাত অহা শুনিছানে তুমি? মই কিন্তু শুনিয়ে আছোঁ। আমি এই ঘৰটোৰ অকণমান চোৱাটো ভাল হ'ব, ব'লাচোন। ইন্দ্ৰ, মই কৈছিলোঁ নহয় তোমাক যে মই সেই যুৱতীগৰাকীক বিচাৰি উলিয়াম, আৰু এয়া দেখিলা, এই জোতাপাত ইমানবোৰ যুৱতীৰ মাজত এওঁৰ ভৰিতহে লাগি ধৰিল। কুঁৱৰী, তুমি কি ভাবিছিলা তোমাক মই বিচাৰি উলিয়াব নোৱাৰিম? আৰু এতিয়া মই জানিব পাৰোঁনে তোমাৰ নামটো? অ' চিণ্ড্ৰেলা, মই তোমাক নিজৰ জীৱনসংগী কৰিব বিচাৰোঁ। তুমি লগ দিবানে? নিশ্চয়। মা, মোৰ যে এতিয়া বিৰাট খং উঠিছে। এই চিণ্ড্ৰেলা মানে এতিয়া ৰাণী হ'লগৈ।